हेलो फ्रेंड की खबर अपना सकलोকে পুনৰবাৰ মোৰ ইউটিউব চেনেল পুষ্পা মানলৈ স্বাগতম জনাইছো। আজি আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো। আমাৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাত অকণমান দেৰি হ'ল, মানে কি আজি মই বজাৰত গৈছিলোঁ, ৰাতিপুৱা বজাৰৰ পৰা আহিলোঁ, অকণমান দেৰি হ'ল। আইতাকে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, বহুতো মানে তেনেকৈ মানে ভিডিঅ' চিডিঅ'বোৰ দিয়া নাই, সেই গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে। সেয়ে আৰু আজি ভিডিঅ'টো কি দেখাওঁ চাই যাব আপোনালোকে। নহ'লে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'টো অকণমান ব্যতিক্ৰমী ভিডিঅ', মানে কি আপোনালোকে চাই থাকিলে নিশ্চয় গমেই পাব। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই একেবাৰে শেষলৈকে। মোৰ লগত সহযোগ কৰিবলৈ আহিছে আমাৰ মুনু। এয়া মুনু দেখিছেনে? হাই কৈ দে। হাই। আপোনাক হাই কৈ দিছে, তেনেহ'লে চাই থাকিব। আৰু আমাৰ মুনে মোক আলনা আঁকি দিলে, মানে তাই মানে বহুত দিনৰ পৰা কৈ আছিল যে সৰু পেহী মই তোক মানে মেকআপ কৰি দিম আৰু তই মানে ভিডিঅ' বনাবি। আৰু তাই মোক কেনেকুৱা মেকআপ কৰি দিয়ে মই আপোনালোকক দেখোন, ভালে হয় নে বেয়া হয় নাজানো আৰু। এয়া তামচাৰি কৰে দেখিছেনে, মুনে মোক আলনা আঁকি দিলে এনেকৈ হোৱাইট কালাৰৰ আলনা। এইটো দে আৰু দেখিছেনে আলনা দি দিছে হোৱাইট কালাৰৰ। মই যে কৈছিলোঁ সিদিনাখন মানে কিনি আনা বুলি, এইটো আলনা কেনেকুৱা দেখা আছে। আৰু এইবাৰ মুনে মোক দিব আইশ্বেডো। এতিয়া চাই আছো কোনটো মানে আইশ্বেডো দিয়ে তাই, আৰু পিংক কালাৰ গ্ৰীন কালাৰ দি আৰু এইবাৰ আইশ্বেডো মানে হৈ গ'ল মানে। আৰু এতিয়া দিব ৰঙা ৰঙা কিবা দি নাজানো, লিপষ্টিকেৰে নে কি দি নাজানো, আৰু পিংক কালাৰ দিব। सभी लिस्टिंग ये ग्रीन कलर दिखना, एक तो पिंक तो पिंक আৰু এই দেখিছেনে মোৰ মেকআপ কৰা হৈ গ'ল, কেনেকুৱা দেখা আছে, একদম অদ্ভুত দেখা আছেনে। নাটকত যেনেকুৱা কৰে যে তেনেকুৱা দেখা আছে একদম। আৰু এতিয়া মুনে মোক মূৰটো মানে চুচি দিব, মানে কিবা এটা কপাই হ'ব চেলে মানে গুঠি দিব আৰু কিবা হেয়াৰ ষ্টাইল কৰি দিব তাই। দেখিছেনে মোক কেনেকুৱা দেখা আছে, একদম অদ্ভুত দেখা আছে। মই চিনি পোৱা নাছিলোঁ, এইটো মই নে মুনে। আমাৰ মুনি মানে এইবিলাক কাম কৰি মানে খুবেই মানে ভাল পায়, তাই মানে এইবিলাকত বেছি গুৰুত্ব, আন কামতকৈ মানে এইটো কাম বেছি গুৰুত্ব তাই, আৰু ভাল পায় মানে এনেকৈ মানুহক মানে ষ্টাইল কৰি দি কিনে সজাই কিনে খুবেই ভাল পায়। তাই মানে কৈয়ে আছিলে যে পেহী তোক মই এটা মেকআপ কৰি দিম, তই ভিডিঅ' বনাবি, এনেকৈ কৈ আছিলে। সেইটোকে ভাবিলোঁ আজি মানে টাইম পাইছোঁ যিহেতুকে ভিডিঅ' বনাওঁ এটা, আৰু এতিয়া মানে মোক হেয়াৰ ষ্টাইল কৰি দিব, চাওঁ ৰ'ব কেনেকুৱা হেয়াৰ ষ্টাইল কৰি দিয়ে চাই থাকিব। এয়া মুনে মোক চুলিখিনি ষ্ট্ৰেট কৰি দি আছে, দেখিছেনে ষ্ট্ৰেট কৰি দি আছে তাই। আৰু আমাৰ মেকআপ আৰ্টিষ্টে কি কৰে জানে, মানে চুলিখিনি ষ্ট্ৰেট কৰি মানে আধা ষ্ট্ৰেট কৰি কিনে তাই মানে গুচি গ'ল তাই বিস্কুট খাবলৈ। মেকআপ আৰ্টিষ্টৰ এনেকৈ মানে মেকআপ কৰি দি কিনে তাই মানে পলালে, বিস্কুট খাবলৈ গ'ল, তাই ভোক লাগিছে মানে। আৰু এইবাৰ এইটো ধৰিছে চুলি ষ্ট্ৰেট কৰিবলৈ। চুলি যিকেইডাল আছিলে সেইকেইডাল নহ'ব চাগে, এতিয়া থাকিব চাগে, নাজানো কি হয়।
আৰু আমাৰ মেকআপ আৰ্টিষ্ট আহি গ'ল এতিয়া খাই লৈ কিনে এয়া দেখিছেনে এতিয়া আহি গ'ল আৰু এতিয়া হেয়াৰ ষ্টাইল কৰি দিব কেনেকুৱা দেখা আছে একদম লাল লাল দুটা বিলাহীৰ লাল লাল হৈ গৈছে ৰং গাল দুখন কেনেকুৱা দেখা আছে আমাৰ মেকআপ আৰ্টিষ্টে আমৰ আচাৰ আনিছে খাবলৈ আমৰ আচাৰ খাই আছে এতিয়া আহিছিলে আমৰ আচাৰ খাই আছে কেৱল খোৱাতে ব্যস্ত তাই যিটো কাম দিছিলে সেইটো কাম নাই কৰা কেৱল খোৱাতে ব্যস্ত লাহে লাহে আৰু এতিয়া মোক হেয়াৰ ষ্টাইল কৰি দিব কপাই বান্ধি কিনে চেলে বুটি দিয়ে নাজানো আৰু আৰম্ভ কৰিবলৈ লৈছে চেলে বুটি দিব বুলি চাওঁ ৰ'ব ओके फ्रेंड और ये जो हमारे कैमरा फाइनल लुक और ये जो तसले बुतिले ये तसले बुतिले केजी बिसरे ने की बुली को ना जानो আৰু এই তসলে বুতিলে আর মেকআপ করে দিছে গাল রঙা রঙা করে দিছে একেবারে আইলাইনার দিছে আইশ্যাডো দিছে বাস এই আর বেলেগ একো নাই কেনেকুৱা দেখা আছে একদম অদ্ভুত মই নিজকে ধৰিব পৰা কেনেকুৱা দেখা হৈছে একদম দেখি কিবা কিবা লাগিছে আমাৰ মুন্নে অকল খোৱা লাতে ব্যস্ত নাথাকে দেই তাই মানে ঘৰৰ কামবিলাকো মানে কৰে নকৰা নহয় তাই মানে চব চাইডেদি মানে আছে মানে কি মানে পঢ়া পাতি হওক নাইবা ৰন্ধা বঢ়াতে হওক বা মেকআপৰে হওক মানে চব চাইডত মানে তাই মানে আগ্ৰহটো বহুত বেছি মানে তাই মানে চব বস্তু মানে শিকিবলৈকে মন যায় মানে তেনেকুৱা ধৰণৰ তাই ৰাইছিলে এবাৰ কওঁ যে মোক ক'ব মেকআপ কৰি দেচোন তাই মানে পুৰা লাগি যাব আৰু তেনেকুৱা ধৰণৰ তাই আজি অকণমান মাতটো মানে সেই হৈছে মোৰ মানে খুব হৈ আছে সেইকাৰণে মাতটো মানে অকণমান বেলেগ বেলেগ হিচাপ হৈ আছে সেই আৰু মোক কেনেকুৱা দেখা আছে আপোনালোকে ক'বচোন আৰু মুনুবোৰে কেনেকুৱা মেকআপ কৰিবলৈ জানে ভাল জানে নে বেয়া জানে ভালে লাগিছে মোৰ বেয়া লগা নাই কিন্তু অকণমান গালুখন বেছি ৰঙা হৈছে লগতকৈ বাকী সকলো ঠিকে আছে এই আৰু মই তেনেকৈ মানে মেকআপ চেকআপ মানে তেনেকৈ নকৰোঁ আৰু নকৰিবলৈ নাই নাজানো আৰু এনেই চিম্পলকৈ আইলাইনাৰ আৰু লিপষ্টিক বা সেয়ে বেলেগ একো নাই তাৰ বাহিৰে মই একো নিদিওঁ মানে দিবলৈকে নাই সেয়ে আৰু তাই মানে কৈছিলে যে এটা মেকআপ কৰি দিম তই ভিডিঅ' বনাবি এনেকৈ মানে কৈছিলে গতিকে ভাবিলোঁ আজি মেকআপ এটা কৰিবলৈ দিব আৰু মই ভিডিঅ' বনাওঁ আৰু তেনেকৈ বহুত দিন ভিডিঅ' চিডিঅ' দিয়া হোৱা নাছিলে সেয়ে আৰু তেনেকৈ চাই থাকিব আৰু সিদিনাখন যে দেখিছিলোঁ আপোনালোকৰ বিহুৰ ভিডিঅ'টি মানে ফাংচনৰ ভিডিঅ'টি আপোনালোকে চাগে কেনেকুৱা পাইছে মোক একেবাৰে অদ্ভুত অদ্ভুত দেখা হৈছে নহয় জানো কেনেকুৱা দেখা হৈছে একদম অদ্ভুত দেখিছেনে আকৌ এই ওলাই দিলা নেকি আৰু সিদিনাখন যে বিহুৰ ভিডিঅ' দিছিলোঁ বিহুৰ ভিডিঅ'টি কেনেকুৱা লাগিছে চাই কিনে মোক কমেণ্ট কৰি জনাব দেই দেখিছেনে মোৰ ফাইনেল লুক এইটো কেনেকুৱা দেখা আছে এই আমাৰ মেকআপ আৰ্টিষ্ট এইটো আপোনাৰ হাই কৰি দিছে মোক একেবাৰে অদ্ভুত দেখা হৈছে ন কেনেকুৱা দেখা আছে ন ভাবিছিল আজি শ্বৰ্ট ভিডিঅ' বনাম বুলি কিন্তু এনেকুৱা মানে সিহঁত আৰু শ্বৰ্ট ভিডিঅ' বনাব নোৱাৰিলে নকলে মানে আৰু আচৰিত হৈ যাব আৰু কি বনালে এই আৰু এটা মানে আৰু ফানি ভিডিঅ' বনালোঁ আৰু বহুত যেনেকৈ ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ মানে এনেই আৰু সেয়ে তেনেহ'লে আজি কিমানে আছিলে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই বাই